শুনো 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 উঠ উঠ ইমান দেৰিলৈকে শুই থাকে নে ডেকা ল'ৰাটো কি হ'ল শুনো শুনো উঠ সোনকালে উঠ উঠ কি হ'ল ৰাতিপুৱাই পুৱাই হাল্লা কৰি থাকা যে শুৱা সুখ নকৰা এতিয়া মই হাল্লা কৰা হ'ল মানে উঠ মই ধান কাটোগৈ ক'ত কি ক'ত বুলি সুধিছ ঘৰতে বাপেৰক কিমান ক'লো দাৱনী এজনী বিচাৰি দিয়ক দিয়ক বুলি লছয় নহ'ল পথাৰ ধান গোটেই শুকাই থুকাথুকি ছিগিছে হেনো কালি চেপেটিয়ে কৈ থৈ গৈছে অকলে যাবি নেকি মানুহ আহিলে যাম সেনে ৰখিলে নহ'ব নহয় যিমান পাওঁ গৈ থাকোঁ এইকেইদিন তাৰপালে যাব লগাবলৈ পোৱা হ'ব যা নহয় ঘৰত থাকিবি এনেই অলৌ তলৌকৈ ঘূৰি নুফুৰিবি যিহে বান্দৰ আমনি চাউল তাউল গোটেই খাই শেষ কৰিব থাকিম এনেই থাকিম বুলি ক'লে নহ'ব পাৰিলে পিছফালে কোৰ মাৰিবি বাৰীত শাক এটা নাই এনেই উদং খাই পৰি আছে বাৰীখন মানুহক ক'বলৈ লাজ লাগে কিনি খাওঁ বুলি মই যাম এতিয়া থাক মোৰ ভাত কুকাৰতে আছে ওলাই খাবি নিজে ভিডিঅ'কে এটা চাই লওঁ খুৰী খুৰী কোননো কালি যে ধান কাটিবলৈ মাতিছিল মাতিছিলোঁ মা নাহে নেকি আহিব ময়ো আহিলোঁ ভালে কৰিলি দে মই শুনক মাতো তাকো ওলাব দিওঁ লগতে দুইজনী দাব পাৰিবি মাজনী মাজনী কি হ'ল সোনকালে যা পথাৰলৈ ওলাগৈ জালৈও যাব আজি আমাৰ পথাৰত দাবৰ কাৰণে লগতে দুইজনী দাবিগে নেযাওঁ মই পথাৰলৈ কিয় নেযাওঁ যা ওলাগৈ নেযাওঁ মই কলা হ'ম নেযাওঁ নহয় যা ওলাগৈ কাইলৈ পৰহিলৈ এঘৰলৈ যাবি তাত এইবোৰ কৰিয়ে খাব লাগিব মাহাৰৰ ঘৰতে শিকি নল'লে পিছত এষাৰ শুনিবিহে ये बड़ी अच्छी बात कही आप ইমান ৰ'দত নেযাওঁ মই বৰষুণ দিয়া দিনাখন যাম বৰষুণ দিয়া দিনা কোনে ঠাণ্ডাই খুৰী আপুনি যাওক ভাত ভৰাগৈ তই ইয়াক বুজা এতিয়া নিশিকিলে কেতিয়া শিকিব এইবোৰ কাম হ'ব আপুনি যাওক যাবই ওলা তই যাবও আছে নহয় দেখিছা কেনেকৈ কথা ক'ব লাগে নেজানে নহয় কি হ'ব নহয় এজনী ক'বকে নোৱাৰো আৰু ঐ তোৰ যাব মন আছে যা আকৌ মোক কেলে লগ ধৰি আছা শুন ওলা আজি তহঁতক ক'ত ধান দাব জান জানো চেপিটিহঁতৰ ঘৰৰ ওচৰত দাব আকৌ তাতে কি হ'ল তাত চুনুহঁতৰ ধান আছে নহয় তাৰপা আজি চুনুহঁতৰ ধান দাবলৈ আহিব আমাৰ মা কালি সুধিব গৈছিল তহঁতৰ ঘৰলৈ আহিম বুলি কোৱা দেখি গ'লগৈ দাবলৈ আহিব তাতে কি হ'ল এই আকৰিজনী তোক ধান দোৱা দেখিলেহে ভাবিব আকৌ ছোৱালীজনী কাম কৰে দেই চোকা দেই বুলি তেতিয়াহে পচন্দ কৰিব তোক মই কথাটো ভবাই নাছিলো যদি মই ওলাই আহোঁগা कैसा लगा मेरा मजाक মা আমি তিনিআলিত আছো দেই ওলাই আহিব আপুনি কি হ'ল মানে নেযাওঁ কোৱাজনী গ'ল যে যি হ'ল ভালে হ'ল দে আঘোণৰে পথাৰত ধানে দাই থাকোঁতে তুমি আহি কৈছিলা ভালে পাওঁ বুলি মোকে ভালে পাওঁ বুলি মোকে ঐ চুনুমাক শুন আমাক দেখোন ধান দাবলৈ আহিছে ধানবোৰ শুকাই থাকিছে নহয় আপুনি কালি আহিলে নেকি ক'তনো ইমান সোনকালে আহিব পাৰিবি অকলশৰীয়া মানুহ অলপ আগত আহি পাইছোহি এগুজা দাইছিলোহে আপুনিয়ে মাত লগালে আজি অকলে হ'ব নেকি অকলে দাব লাগিব আৰু এখেতক ইমান ক'লো মানুহ এজনী বিচাৰি দিয়ক বুলি কথাই নুশুনে শুন আহিছা তোমাৰে ভাল হৈছে দিয়া মাক জীয়েক সমানে হৈছা সমানে দাই থাকিব পাৰিবা এতিয়া আমাৰনো ক'ত ল'ৰা আহিব মোৰনো কি ভাল হ'ব ছোৱালী মানুহ আজি আছে কালি নাই তোমাৰে ভাল হ'ব পিছত এতিয়া কষ্ট হ'লে কি হ'ব পিছত এজনী বোৱাৰী আহিব তেতিয়া চিন্তা কৰিব নালাগে আৰু ঘৰতে বহি খাই থাকিব পাৰিব জানো পাই কি হয় একো কামত নাই কৈছোঁ নহয় ল'ৰাটো অকল মোবাইলত গেম নে কি সেইবোৰ খেলি থাকে নহ'লে অলৌ তলৌকৈ ঘূৰি ফুৰে সঁচাই ল'ৰা ছোৱালী ডাঙৰ হৈ আহিলে চিন্তা বাঢ়ে বুলি কয় নহয় মাক বাপেকৰ তাকেহে আজি ঘৰতে থাক কৈ আহিছোঁহে হয়
যিহে বান্দৰ আমনি এতিয়া আছে নাই সিহে জানে আৰু কি কৰিছে কি নাই কৰা বান্দৰে ঠিক নাই এই বান্দৰ পৰা নহয় একো এটা লগাব নোৱাৰি শাক পাত কৈছো নহয় সঁচা দেই বৰ আমনি কৰে হেল্ল' কি কৰিছ এনেই শুই আছো কি কৰিম হয় কিনি আনিলে নহলে আড্ডা মাৰো নেজাং বান্দৰ আহিব চাগে নাহে বান্দৰ ধান ওলাইছে পথাৰত ধান কেইটা থাকোতে তোৰ ঘৰত ধান খাবগৈ নেকি क्या बोला तूने গৈছো আহিলি শুনো গেন্ধাই যে পলাল নহয় কালি কি কক গেলা আলি গাঁৱলে কি কৰে ল'ৰাটোৱে চাকৰি কৰে চাগে ন কি কৰে মানে একো নকৰে আমাতকৈ দুখাটি চায়ে তই চিনি পাৱে চাগে কি নাম আছিল পাহৰিয়ে গৈছো নহয় পেটত আছে মুখত নাই কি নাম এইটো মোৰ মেমৰি ৰিভাইজ কৰা টেকনিক তহঁতি চিনি নাপায় क्या बोला तूने भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी মনত পৰিল আলু বম কি আলু বমক গ'ল তাতকে তো ভাল মই আছিলো कैसा लगा मेरा मजाक মাক চাই জীয়েক কয় যে মাকেও মোক নিচিনিলে জীয়েকেও মোক নিচিনিলে মাক গ'ল সেই মূলাটো গোটেই সেই বগা কিবা সেনাটো গ'ল আকৌ জীয়েকেইটা কি আলু বম গোটেই শাক পাচলিখিনি সিহঁতৰ ঘৰতে আছে কিছু আলু বম নামটো তহঁতি দিয়া নাছিল জানো তাক আমি দুটাই দিয়া আকৌ কি আছিল যে কাহিনী বুলি তেনেকৈ নাই আমি এবাৰ দেৱালীত সিহঁতৰ ঘৰত গৈ ঔটেঙা আনিবলৈ গৈছিলোঁ সিহঁতৰ বাপেকটো বৰ ৰাৱণ চিপচ নহয় জানো সেইকাৰণে উঠিলে বাপেকে খং বাপেক কি পুতেক দুগুণ চিপচ নিদিয়ে বাপেকে একে উঠিলে নহয় খং লৈ গৈছিলোঁ মই জেপত আলু বম এটা দিলোঁ দলিয়াই জ্বলাই সি পিছফালে ঘূৰি পলাব পালে কি নেপালে তেতিয়া ফুটি থাকিলে নহয় বমটো ধুমকে और अभी तो रुको क्लाइमैक्स अभी बाकी है কষ্ট বহুত পালে ন এক সপ্তাহ পায়খানা যাব নোৱাৰিলে হেনো কেলে আলু বমটো ফুটি পিছফালটো বেগেনা জুইত দিলে কেনেকুৱা হয় জুই টাপত দিলে তেনেকুৱা হৈ থাকিল বেছি হৈছে ইমান ৰ'দ নোৱাৰি দে অকলে ৰাখিব কাৰণে ইমানখন মাটি এখেতক আজি আকৌ ক'ব লাগিব দাউনী এজনী বিচাৰগে বুলি কি হ'ল এইবোৰ শুনো দেখিছে নহয় ঘৰত নাই বান্দৰে কি অৱস্থা কৰিলে আহক আজি এহেকা দিব লাগিব বেছি হৈছে বৰ কথা নুশুনা হৈছে ঘৰত থাক বুলি কিমান ক'লো বাৰে নুশুনিলে নহয় এতিয়া বান্দৰে গোটেই বস্তু পেলাই শেষ কৰিলে ফুল ফুলিছে বসন্ত তুমি জন্মনি বহাগৰ প্ৰতিটো বহাগতে মৰম যাচো তোমাৰ অন্তৰত লা 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 কি হ'ল এইবোৰ কি হ'ল দেখা নাই বান্দৰে কি কৰিলে কিমান ক'লো বান্দৰ আহিব চাবি ঘৰত থাকিবি বুলি নুশুনিলি নহয় মই গা ধুই অহা আগতে এইবোৰ চব নিজৰ জেগাত থাকিব লাগিব খালি কৈ দিছোঁ লোকৰ জীয়েকবোৰ মাকক পথাৰত ধান দাই দিছে সহায় কৰি দিছে তইতো সেইবোৰ কৰিব নেজানে ঘৰতে থাক ঘৰখীয়া হৈ থাক বুলি ক'লো
তাকো সেইটো কাম মই ভালকৈ কৰিব নাজানো। মই ছোৱালী নেকি ধান দাবৰ কাৰণে? ধান দাব নোৱাৰো নেলাগে। ঘৰৰ কামখিনিতো ভালকৈ কৰি থ'ব পা, পানী চানী আনি থ'ব পা। গোটেই ঘৰটো উল্টাকে কাম এসোপা বহালিহে মোক ঠিক কৰে এইবোৰ। हाँ भाई कैसी लगी आगे स्वाद